নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আজি স্বাধীনতা দিৱস উপলক্ষে আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেন্তে আহক আমি একেলগে ভিডিঅ'টো চাওঁ। স্বাধীনতা দিৱস উদযাপন কৰিছে, তাৰ লগত সংগতি ৰাখি আমি আমাৰ বিদ্যালয়ৰ পতাকা জাতীয় পতাকা উত্তোলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথম কাৰ্যসূচী ইয়াৰ পিছতে থাকিব আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন অনুষ্ঠান। সেই অনুষ্ঠানটো আপোনালোকে উপভোগ কৰি যাব বুলি আমি আশাৰে বাট চাইছোঁ। আৰু আজি আমি আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল, আই মাতৃসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰতি বছৰে এই স্বাধীনতা দিৱস 15 আগষ্টত আমি পতাকা উত্তোলন কৰোঁ। আৰু আমাৰ এই স্বাধীনতা দিৱস 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ দেশখন স্বাধীন। গৌৰৱোজ্জ্বল স্বাধীনতা দিৱস উপলক্ষে গোহাইঘাট প্ৰাথমিক বিদ্যালয়ৰ কনিষ্ঠ সকলোলৈকে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোকে এটি দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ বিদ্যালয়ৰ চৌহদত উপবিষ্ট প্ৰত্যেকেই এই গীতটিত অংশগ্ৰহণ কৰে। ধন্যবাদ। सारे जहां से अच्छा हिंदुस्तान हमारा हमारा, सारे जहां से अच्छा हिंदुस्तान हमारा। हम बुलबुले हैं इसकी, ये गुलसितान हमारा हमारा, सारे जहां से अच्छा। पर्वत वो सबसे ऊंचा, हम साया आसमां का। पर्वत वो सबसे ऊंचा, हम साया आसमां का। वो सुंदरी हमारा, वो बासुरा हमारा हमारा, सारे जहां से अच्छा हिंदुस्तान हमारा।
ধন্যবাদ। সর্বপ্রথমে আমি সকলকে ধন্যবাদ জ্ঞাপন করি কিয়নো আজি স্কুল প্ৰাংগণত 15 আগষ্টৰ দিনটোত যি স্বাধীনতা দিৱস আজি আপুনি মই উদযাপন কৰিছোঁ। আজিৰ দিনটো আমাৰ কাৰণে বহুত সুখৰ দিন আৰু এক চাইডৰ পৰা বহুত দুখৰ দিন কিয়নো স্বাধীনতাৰ আগত আমি সকলোৱে গম পাওঁ আমাৰ লেখীয়া যিসকল আগৰ সময়ত লোক আছিল তেওঁলোকে এই দেশৰ কাৰণে বহুতে প্ৰাণ আহুতি দিলে, বহুতে ইংৰাজৰ নানা ধৰণৰ কষ্ট ভুগি অৱশেষত 1947 চনত আমালোক এই গোলাম দেশত আজি আজাদ নাগৰিক হৈ পেলাই উশাহ নিশাহ লোৱাৰ এটা সুযোগ